Hello everyone, welcome back to my channel bindassjenifar. আজি বহুত দিনৰ মূৰত মই ভিডিঅ' বনাবলৈ ওলাইছোঁ। ভাবিছোঁ আজি মোৰ মুখখন অলপ কেয়াৰ লওঁ, কি বস্তুৰে মই মুখখনত কেয়াৰ লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক, কিজানি আপোনালোকৰো অলপ কামত আহে। তো মই একো ফিল্টাৰো লগোৱা নাই আৰু মেকআপো কৰা নাই, আপোনালোকে চাব পাৰে মুখখনত। তো আহক কি লগত চাওঁ। ফাৰ্ষ্ট আমি মুখখন সুধা পানীৰে ধুই আহোঁ। তাৰ পিছত 2 নম্বৰ ষ্টেপ হ'ল আমি গৰম পানীৰে ধুনীয়াকৈ মুখখন ষ্টিম কৰিম 5 মিনিটৰ কাৰণে। তেতিয়া আমাৰ মুখৰ ভিতৰত যিবিলাক অপেন প'ৰ্ছ আছে সেইবিলাক খোলা খাই যাব আৰু ভিতৰৰ পৰা যিটো আমাৰ বীজাণু মল সোমাই থাকে সেইবিলাক বাহিৰৰ ফালে ওলাই আহিব। তাৰপিছত থাৰ্ড ষ্টেপ আমি মুখখনত স্ক্ৰাব কৰিম। স্ক্ৰাব কৰিলে যেতিয়া অপেন প'ৰ্ছবোৰৰ কাৰণে মলবোৰ বাহিৰৰ ফালে ওলাই আহিব, স্ক্ৰাব কৰিলে সেইবোৰ ভালদৰে ওলাই গোটেই গুচি যাব। লগতে ইয়াত যে ব্লেক হেড, হোৱাইট হেডছ এইবিলাক থাকে সেইবিলাকো গুচি যাব। তো তাৰপিছত ফ'ৰ্থ ষ্টেপ আমাৰ হ'ব ফেচ পেক। তো কি লওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মাই ফাৰ্ষ্ট ষ্টেপ ইজ কমপ্লিট। মই সুধা পানীৰে মুখখন ধুই আহিলোঁ আৰু মুখখন ধুই আহি এনেকৈ টেপ কৰি মুচি দিব। এনেকৈ নহয়, টাৱেল এখন ল'ব, লৈ এনেকৈ মুখখন মুচি দিব। তাৰপিছত নেক্সট ষ্টেপ হ'ল ষ্টিম। আহি আছোঁ মই গৰম পানীখিনি লৈ আনিলোঁ, পূৰা উতলাই কেনে পানী এয়া ভাপ ওলাই আছে। এই ভাপটো আমি মুখত ল'ব লাগে, তেতিয়াহ'লে ভিতৰৰ যিটো মল বাহিৰত ওলাই আহে। ভাপখিনি ল'বৰ কাৰণে এনেকৈ ডাঙৰ টাৱেল এখন ল'ব, লৈ টাৱেলখন চাৰিওফালে থৈ ভাপটো ল'ব। তেতিয়া ভাপটো ডাইৰেক্ট মুখত লাগিব, নহ'লে চাৰিওফালে বতাহত যাই থাকে। এনেদৰে যদি ডাঙৰ টাৱেল এখন চাৰিওফালে লৈ আমি ভাপটো লওঁ তেতিয়াহ'লে ডাইৰেক্ট মুখত লাগিব। আৰু যিমানখিনি সময় পাৰা এনেকৈ থাকিলেও হ'ল। এনেদৰে ভাপখিনি শেষ হোৱালৈ বা 5 মিনিট ষ্টিম কৰি থাকিব। তাৰপিছত এয়া দেখিছে, পূৰা ভাপৰ পানীটো মোৰ মুখত একদম লাগি পানী হৈ গৈছে মোৰ মুখখন। আৰু এনেদৰে লোমৰ তলৰ সেইখিনি জেগাকে অপেন প'ৰ্ছ সেইবোৰ খোল খাই যাব। আৰু এতিয়া এই পানীখিনি এখন ভাল চাফা টাৱেলেৰে এনেদৰে মুচি দিব, এনেদৰে ডেপকৈ এনেদৰে। এতিয়া আমি ষ্টিম কৰাৰ পিছত স্কিনটো আমাৰ বহুত ঢিলা হৈ থাকিব। এতিয়া ইয়াতে যদি ব্লেক হেড, হোৱাইট হেডছ আছে তেতিয়াহ'লে স্ক্ৰাব কৰিলে এইবোৰ গুচি যাব। আমি এতিয়া স্ক্ৰাব কৰিম। স্ক্ৰাব তৈয়াৰ কৰিবৰ কাৰণে মই লৈছোঁ, এয়া হৈছে কফি পাউডাৰ, যিটো আমি ঘৰত কফি বনাই খাওঁ সেই পাউডাৰটো। এয়া হৈছে কফি পাউডাৰ, যিটো মই স্ক্ৰাব বনাবৰ কাৰণে লৈছোঁ। আৰু এই কফি পাউডাৰ আপোনাৰ মুখৰ অনুযায়ী আন্দাজ কৰি ল'ব। মই ইয়াত সৰু চামুচেৰে 1 চামুচ লৈছোঁ আৰু ইয়াত মই মিক্স কৰিম হানি, মানে মৌ। মোৰ হাতত কিনা মৌৱে আছে, মই কিনা মৌৱে ব্যৱহাৰ কৰিম। অৰিজিনেলটো হ'লে বাৰু কথাই নাই। এয়া মৌ, কফি আৰু আধা চামুচ গাখীৰ আন্দাজ অনুযায়ী। এই গাখীৰখিনি যিকোনো গাখীৰ ল'ব পাৰে আপোনালোকে, কিনা গাখীৰ হ'লেও হ'ব। ইয়াত মই গাখীৰ দিওঁ অলপ। আৰু এয়া মৌ পূৰা দেখোন বটলত গোট খাই আছে, এয়া অৰিজিনেলেই নে ডুপ্লিকেটেই গম নাপাওঁ, তথাপিও দিছোঁ। এয়া মৌ শিট, চবতে পৰি গ'ল। এখন হাতেৰে মোবাইল ধৰি এখন হাতেৰে কাম কৰা বহুত মুস্কিল। প্লিজ ভিডিঅ'টোত ছাপোৰ্ট কৰিব, চাব সকলোৱে আৰু ট্ৰাই কৰি চাব। নিশ্চয় আপোনালোকৰ মুখখনো ক্লিন হ'ব। মই এইটো মিক্স কৰি আছোঁ। ইয়াত আৰু এটা বস্তু দিম, সেইটো মই বেচন দিছিলোঁ ইয়াত মিক্স কৰি। ভিডিঅ'টো মোৰ লোৱা নগ'ল, মুখেৰে কৈ দিলোঁ। সেইখিনি বস্তুৰ লগত আৰু আধা চামুচমান বেচন লৈ ল'ব, লৈ মিক্স কৰি কেনে এনেদৰে মাছাজ কৰিব। গোটেই মুখখনত লগাই লওঁ,
মানে মোৰ এটা প্ৰব্লেম হৈছে, মোৰ কেমেৰা ধৰা মানুহ নাই আৰু মোৰ ষ্টেণ্ডো নাই। চ' এনেকৈ নিজে এখন হাতেৰে ধৰি এখন হাতেৰে লগাই আছোঁ। গোটেই মুখখনত লগাই কেনেদৰে মাছাজ কৰে মই কিবা এটা জেগাত থৈ কেনে আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। কৰি উঠি সেই গুণগুণা পানীখিনিৰে মই মুখখন ধুই আহিলোঁ। তাৰপিছত আকৌ মুখখন ধুই উঠি আকৌ ডাব ডাবকৈ পানীখিনি লাহে ধীৰে মুচিব। এতিয়া লাষ্ট আহিম আমি 4 নম্বৰ ষ্টেপলৈ, যিটো হ'ল ফেচ পেক। ফেচ পেকৰ কাৰণে মই লৈছোঁ 1 চামুচ বেচন আৰু একদম সৰু চামুচেৰে আধা চামুচ পিয়ৰ হালধি গুড়ি। তো বজাৰৰ পৰা কিনাটো নহয়, হয়তো ভাল ব্ৰেণ্ডৰ পেকেটৰো ল'ব পাৰে আৰু ঘৰত পিছা হালধি গুড়িও ল'ব পাৰে। আৰু ইয়াৰ লগত মিক্স কৰিম। এয়া মই কাপত 2 চামুচ গাখীৰ ওলাই লৈছোঁ। কাপটোৰে এনেকৈ ঢালি দিওঁ। অ'কে ডান, পেকটো ৰেডি হৈ গৈছে। এতিয়া ফেচ পেকটো মুখত ধুনীয়াকৈ লগাই লওঁ, তাৰপিছত আপোনালোকক দেখা দি আছোঁ। অ'কে, ফেচ পেকটো মোৰ লগোৱা হৈ গ'ল। এতিয়া 15-20 মিনিট এনেকৈ থাকিব লাগিব আৰু যেতিয়া মুখখন ধুই দিম তেতিয়া অলপ অলপ পানী লৈ ফেচ ৱাছ কৰাৰ নিচিনাকৈ এনেকৈ ঘঁহি ঘঁহি ধুনীয়াকৈ ক্লিন কৰিব লাগিব। এনেদৰে মই মুখত লগাই বাহিৰত ফুৰি আছোঁ। এতিয়া শুকোৱাৰ নিচিনা হৈ গৈছে। এয়া মোৰ 20 মিনিট হৈ গৈছে। গৰম কাৰণে ঘামটোৱে এনেকৈ জিকাই লৈ আহিছে, কিন্তু মোৰ শুকাই গৈছে। এয়া শুকাই গৈছে। এতিয়া এনেদৰে শুকাই যোৱাৰ পিছত অলপ অলপ পানীৰে মই এতিয়া এনেদৰে ফেচ ৱাছ মাৰাৰ নিচিনাকৈ ঘঁহি ঘঁহি এইখিনি ক্লিন কৰি দিম। তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ। তো চাব পাৰে মোৰ মুখখন ক্লিন কৰি আহি গ'লোঁ। কেনেকুৱা লাগিছে মোৰ কিন্তু নিজৰ মুখখন নিজে লাৰি ভালো লাগিছে আৰু বহুত ক্লিন লাগিছে। মানে ছানটেন এনেকুৱা কিছুমান অলপ ওপৰৰ তৰফটো যিটো ক'লা পৰাৰ নিচিনা হৈ গৈছিল, সেইটো এতিয়া নোহোৱা হৈ মোৰ নিজৰ স্কিনৰ ছালটো দেখা গৈছে। আপোনালোকেও ট্ৰাই কৰিব, মই কিন্তু বহুত ভাল পালোঁ। এনেকুৱা ভিডিঅ' মই দি থাকিম মোৰ চেনেলত। মোৰ আগতে বহুত পিম্পলছ আছিল, সেইবোৰ মোৰ কেনেকৈ ভাল হ'ল, কি ফেচ ৱাছ লগাওঁতে মোৰ পিম্পলছবোৰ ভাল হ'ল, সেইবোৰ সকলো ভিডিঅ' মই এইটো চেনেলত দি থাকিম। ভিডিঅ'বোৰ চাবলৈ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্টটো কৰি দিব। বাই বাই।